ngo rondon pegu bile koda silongo video ko mokap gedung okojika duji nolum jongalen kan pope orok kupang ngo agomdem star ye বিস্তীর্ণ পাররে অসংখ্য জনরে হাহাকাৰ শুনি আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই ৰঞ্জনে কি কম আৰু আপোনালোকে নিশ্চয় গম পাইছে মই কৰ আছো আজি দুদিনৰ আগতে এটা ভিডিঅ' আপলোড কৰিছিলো নিশ্চয় আপোনালোকে হয়তো পাইছে চাগে ভিডিঅ'টো মই দিছিলো গৰাখহনীয়াৰ ওপৰত এটা ভিডিঅ' ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়া কিন্তু এতিয়া 2-3 দিন ধৰি বটা মাৰি থকাৰ বাবে এতিয়া তামাম পানী বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিছে চাপৰি চাৰিওফালে যি জংঘল আছিল সেই জংঘল ক্ৰমান্বয়ে কাটি খেতি-বাতি কৰিবলৈ ধৰাত ব্ৰহ্মপুত্ৰৰ পানী এটা ভিতৰলৈ বৈ আহিছে আৰু ব্ৰহ্মপুত্ৰৰ পানীত বালি পলখেৰে এতিয়া গোটেই খেতি পথাৰত এতিয়া ভৰি পৰিছে কিন্তু সেই খেতি পথাৰৰ বালি আৰু পলখ পৰা মূল কাৰণটোৱে হৈছে আমি এই মানৱৰূপী এই দস্যুভূৰ কাৰণে গম পাইছেনে আজি বিশ্বৰ পৰিৱেশ দিৱসৰ নামত কেইজোপা গছ ৰুইছে মানুহে খুব হয়তো 2% হে গছ ৰুইছে নেকি কিন্তু 98% গছ কাটিছে এতিয়া মই নৈপৰীয়া মানুহ হিচাপে এটা কথা অনুভৱ কৰিছো নদীৰ কাষত যি সকলে খেতি-বাতি কৰি হাবি জংঘল কাটি শেষ কৰি দিছে এতিয়া খহাবলৈ গৰা খহাবলৈ বেছিকে মানে সুবিধা হৈছে এই মৰ্মে আজি পুনৰবাৰ মই ব্ৰহ্মপুত্ৰৰ একেবাৰে পাৰত মই ইস্পাৰৰ শেষ অংশত বহি আছো এতিয়া পানী বাঢ়ি অহাৰ লগে লগে গৰা খহনীয়াটো ইমান দেখিবলৈ পোৱা নাই কিন্তু গোটেই জেং জাবৰ যিমান যি আছে সব খেতি পথাৰত এতিয়া ভৰি পৰিছে ক্ৰমান্বয়ে পানী বাঢ়িবলৈ ধৰিছে আপোনালোকে নিশ্চয় দেখিছে মোবাইলৰ স্ক্ৰীনত আৰু এটা কথা কওঁ নৈপৰীয়া ৰাইজ হিচাপে আপোনালোকৰ যদি জংঘল আছে বা জাউবন নল কহুৱা ইত্যাদি আছে আপোনালোকে কেতিয়াও নাকাটিব ধ্বংস নকৰিব খেতি-বাতি নকৰিব আপোনালোকে যদি সুৰক্ষিত কৰি নিজৰ গাঁওখন ৰাখিম বুলি ভাবে যি কাৰণে আজি এই পূবঢকুৱাখানা বাখী ৰাইজে ফল ভুগিবলগীয়া হৈছে যোৱা মে মাহৰ 27 তাৰিখে মাননীয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আহি উপস্থিত হৈহি এইখিনি ঠাইত তেতিয়া এটা কথা তেওঁৰ মুখৰ পৰা ব্যক্ত কৰিছিল হয়তো টকাৰে যদি বস্তাত ভৰাই গাইড বান হিচাপে যদি ব্যৱহাৰ কৰা হ'লে হয়তো সুৰক্ষিত হ'লহেঁতেন ইমান টকাৰ আজি এই মথাউৰিৰ নামত বা ইস্পাৰৰ নামত খৰচ হৈ আছে আৰু আজি চাওক কি পৰ্যায়ত আছে বৰঞ্চ ডেইলি খহিহে গৈছে এই অংশসমূহ বন্ধুসকলে এটাই মোৰ ৰিকুৱেষ্ট মই ব্যক্তিগত কাৰোক আক্ষেপ কৰি এই মই ভিডিঅ' বনোৱা নাই মোৰ এটা ইউটিউব চেনেল আছে মই নিজৰ আত্মসন্তুষ্টিৰ কাৰণে মই ইউটিউবত কিছুমান ভিডিঅ' এণ্টাৰটেইনমেণ্ট ব্লগিং চেনেলৰ মই যিকোনো ভিডিঅ' মই আপলোড কৰি থাকোঁ সেইকাৰণে আপোনালোকে ব্যক্তিগতভাৱে মোক আক্ষেপ নল'ব আৰু কোনোবাই যদি মোৰ ভিডিঅ'বোৰ ভাল পায় লাইক এটা কৰিব শ্বেয়াৰ কৰিব আৰু কোনোবাই যদি মোৰ চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বিগত সময়ত মই আৰু ইয়াতকৈ ভাল ভিডিঅ' বনাই যাবলৈ চেষ্টা কৰিম আৰু আজিলৈ ভিডিঅ'টো ইমানেই জয় অসম জয় হিন্দ মিচিং ৰাঙাম ইৰৈ